हेलो एवरीवन मोर चेनेলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো লোকেল চিকেন আৰু মই কেনেকেনো বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই সকলোখিনি দেখুৱাই যাম। প্ৰথমতে মাংসখিনি মই ধুনীয়াকৈ ধুই ললো আৰু এইফালে মই পিয়াজ দুটা কাটি পিনে ইয়াত দি দিছো। চলতে মানুহজনে বনাব, মই কিন্তু ইয়াত আগতে কি দৰকাৰ হয় কেনেকৈ কি কৰিব লাগে এইখিনি মই আগতে কৰি দিওঁ, অকমান সহায়হে কৰি দিছো। এইখিনিতে মই আৰু সয়া সস অকমানো এড কৰি দিছো আৰু সয়া সসখিনি দিলে মানে অকমান সোৱাদটো বেছি ভাল হয় আৰু নিদিবও বাৰু কথা নাই, কিন্তু মই অকমান দি দিছো আৰু ইয়াত মিঠাতেল অকমানো দি দিছো। তাৰ পিছত মাংসখিনি ধুনীয়াকৈ মই মেৰিনেট কৰি দিছো। আৰু এইখিনিতে মই আৰু এটা কথা কওঁ যে মোৰ মানে মোবাইলৰ যেটো কেমেৰা হয় সেই কেমেৰাটোত ভাল নুঠে কাৰণেহে কিছুমান বস্তুবোৰ অকমান ধোৱা নিচিনা দেখে। সেইদিনা মোক এগৰাকীয়ে সুধিছিলে কেমেৰাটো কি লৈছা, তোমাৰ অকমান কেমেৰাটো ভাল নহয় নেকি? মোৰ কেমেৰাটো বৰ এটা ভাল নহয়, হ'লেও আৰু মই নিজেই অকমান ভিডিঅ' এনেকৈ বনাবলৈ ট্ৰাই কৰিছো। চাওঁচোন পাছত যদি ভাল কেমেৰা ল'ব পাৰো তেতিয়া মই ভাল ভিডিঅ' দিব পাৰিম। ভাল ভিডিঅ' মানে কিনো আৰু আপোনালোকক অন্তত স্পষ্টকৈ মই দেখাব পাৰিম কেনেকুৱা কি আছে কেনেকুৱা কি নাই। ইয়াত আপোনালোকৰ যেটো বগা বস্তু হেনেকুৱা ধোঁৱাই দেখিব। আৰু এইখিনি মাংসখিনি আকৌ চাওকচোন, এইফালে মই অকণমান টাইমৰ কাৰণে ঢাকি থৈছো। মেৰিনেট কৰিটো হৈ গ'ল, এতিয়া অকণমান ঢাকি থলে মানে বস্তুটো বেছি সফট হয় আৰু এইফালে আমাৰ ৰাইজে মিঠাতেল দিলেই দেই কেৰাহীত। আচলতে মিঠাতেল আগতে দি থোৱা আছে যে মেৰিনেট কৰোঁতে, সেইটো কাৰণে অকমান কমকৈ দিছে। আৰু এইফালে চাওকচোন পিছে পিছকৈ ফ্ৰাই কৰি লৈছে প্ৰথমতে। আচলতে ৰান্ধনী মানুহবিলাকৰ এনেকুৱা হয় নাই বাৰু, কেতিয়াবা সদায় নিজে বনাই খাই থকা হয়। কেতিয়াবা যদি কোনোবাই এসাঁজ বনাই দিয়ে মুখৰ আগত দিও সেই আৰু সাঁজ খাবা আৰু লাগে সুদাই হওক নিকাই হওক সেইটো সেকেন্ডাৰী কথা, মুখৰ আগত দিয়েটোৱে মেইন নহয় জানো। মোৰ বাৰু কেতিয়াবা আৰাম হয়, মাছ মাংস আনিলে মানুহজনে কয় ময়ে বনাও দে, নিজেই বনাই লয় আৰু, কিন্তু কামটো বেছিয়ে ওলাইগৈ, কাঁহী বাতিবোৰ বেছিকৈ লেতেৰা হয় আৰু চববোৰ কৰিয়েই দিবলগীয়া হয়। এনেই আৰু বনোৱাহে হয়গৈ মানে। হ'লেও আৰু সেইকণকে ভাবি মনটোতে সুখ লওঁ যে বনাই যে দিছে সেইটোৱে বহুত, সেই বুলিয়ে ভাবোঁ আৰু এইফালে কথা কৈ থাকোঁতে মাংসখিনি চাওকচোন প্ৰায় আৰু লৰাই আছে। আমাৰ আকৌ মানুহজনৰ মতে বোলে যিমানখিনি আপুনি হেতাখনে লৰাই থাকিব সিমান বোলে খাবলৈ টেষ্টি হয়। নাজানো আৰু কিমান সঁচা কিমান মিছা, কিন্তু তেওঁ যেনেকৈ কয় আৰু মই তেনেকেই সঁচা বুলিয়ে ভাবি লওঁ আৰু। এইফালে আদা ৰচুন আৰু মছলা আৰু কালাৰ কিবা মিক্স কৰি পিনে দিলে। মই বাৰু চবখিনি দেখাব নোৱাৰিলোগৈ আৰু এইফালে চাওকচোন আমাৰ মাংসখিনি কালাৰটো চাওকচোন কি ধুনীয়া লাগিছে নহয়নে, দেখিয়ে খাওঁ লাগিছে নহয় জানো। আজি ভিডিঅ'টো ইমানতে সামৰিছো, তেন্তে আজিলৈ বাই।